গাইস আপোনালোকক মোৰ ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই বহু দিন হ'ল যে ভিডিঅ' দিয়া নাই, তো আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহোঁ বুলি ভাবিলোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে দেখিবলৈ পাইছে আমাৰ মায়ে কাপোৰ চিলাই আছে। দেখা দে কাপোৰ চিলাই কি চিলাই আছে কৈ দে। চুইজাৰ কালে চিলাইছে কৈ দে। আৰু স্কুল নাযায়, স্কুল নগৈ নেমেলি কি কৰি থাকে চাওকচোন। এইবোৰ স্কুল নগৈ কি কৰি থাকে। স্কুল নাযায় এটা কাৰণে, মুখখন দেখাই দে এইফালে মুখখন দেখাই দে। আৰু স্কুল নাযায় এটা কাৰণে যে সি স্কুললৈ যাবলৈ ভয় কৰে, কাৰণ তাক বোলে স্কুলত মুখস্থ কৰিবলৈ দিয়ে, সিটো কৰিবলৈ দিয়ে। এইফালে দেখাই দে, ভকলা আছ কেলে চাওঁ, এইফালে দেখাই দে। এয়া দেখিছে গাইছ, মই এতিয়া পালোহি পঢ়াবলৈ। মই মানে সন্ধিয়া আবেলি টাইমত ল'ৰা দুটাক পঢ়াওঁ, তো পঢ়াই আছোঁ এতিয়া। ৰ'ব সিহঁতক দেখাইছোঁ দেই। এয়া চব সিহঁতে পঢ়ি আছে। বহুত মাৰোঁ নে নামাৰোঁ কৈ দিয়া, কেনেকৈ মাৰোঁ কৈ দিয়া। তো তেতিয়াহ'লে পঢ়াই লওঁ, পিছত আপোনালোকক লগ পাই আছোঁ, ঠিক আছে। মই ঘৰ আহি পালোহি। ঘৰ আহি পাওঁতে মেলোঁতে মানে গধূলিয়ে হ'ল, আৰু তাতো ভিডিঅ' নকৰিলোঁ কাৰণ পঢ়াই আছিলোঁ ন। পঢ়াই থাকোঁতে ভিডিঅ' কৰি থাকিবলৈ ভাল নালাগে দিয়কচোন। সৰু ল'ৰা ছোৱালী ন, সিহঁতৰ মুখৰ আগত মোবাইলটো টিপি মেলি থাকিবলৈ ভাল নালাগে। তো তেতিয়াহ'লে ব'লক, এতিয়া বৰ্তমান কেইটা বাজিছে ৰ'ব দেই, কেইটা বাজিছে টাইমটো এয়া দেখিছে, 8:25 হৈছে। 8:25 হ'ল মানে ভিডিঅ' আহি মেলি নকৰিলোঁ আৰু অকণমান মানে পঢ়াই মেলি কিবা এটা ভাল নালাগে। শুই মেলি এতিয়া ভাবিলোঁ যে ভিডিঅ'টো আকৌ এবাৰ ভিডিঅ'টো বনাওঁ। তেতিয়াহ'লে ব'লক, এয়া ভাত খাব হৈছে আমাৰ মানে ভতিজাটোৱে ভাতটো খাইছে, আমি নাই খোৱা, আমি খাম আৰু। এয়া আপোনালোকক দেখাওঁগৈ ভাত খোৱা, কি ভাত খাই আছে। এয়া মাছ, এয়া ভাত খাইছে, এইফালে কচা। তো তেতিয়াহ'লে মই গধূলি সময়কণ সেয়াই কৰোঁ, মানে দিনটো তেনেকৈ বিশেষ একো নকৰোঁ। তেতিয়াহ'লে আপোনালোকে ক'ব মোৰ ভিডিঅ' চাই মোৰ কেনেকুৱা পায়। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু মোক আপোনালোকে মৰম দিব যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ। আৰু ইমানো ভালকৈ ক'ব মেলিব নাজানো, কাৰণ মোৰ ইমান কোৱা অভিজ্ঞতা নাই। যদি মোৰ ক'ৰবাত কিবা ভুল হয় তেতিয়াহ'লে মোক মাফ কৰি দিব। আৰু কি ক'ম, ভিডিঅ' মই আচলতে এইটো ভাবোঁ যে ভিডিঅ'টো মই ভাল পাওঁ, মানে মোৰ এনেকুৱা ভিডিঅ' বনাই মেলি ভাল লাগে। তো সেইটো কাৰণে বনাওঁ, কোনো যাতে মোক বেয়া বুলি নকয় যে কি বনাইছে কি, মানে কাৰণ যোনে যি বস্তু ভাল পায় ন, মই এই বস্তুটো ভাল পাওঁ, সেইটো কাৰণে মোৰ বনাবলৈ ইচ্ছা আছিলে আগৰ পৰা যে মই ভিডিঅ' বনাম। তো সেইটো কাৰণে বনাইছোঁ, যাতে মোক কোনো বেয়া বুলি একো নকয় আৰু মৰম দিব। আজিলৈ বাই বাই, আকৌ আন এটা ভিডিঅ'ত